হেল্ল'। এই বন্ধুসকল মানে কি হৈছে মানে এতিয়া বৰ্তমান মানে মোবাইলটোৰ লগত মোৰ এতিয়া এনেকুৱা এটা মানে হেৰি হৈ গৈছে। কি বুলি কয় এইটো এতিয়া বন্ধুত্বই কয় বা প্ৰেম কয় বা এডিকচন কয় বা কি হৈছে মানে এতিয়া মোবাইলটো মোৰ লগত মানে বাকী সময়ত নাথাকিলেতো মানে কিবা লগৰ বন্ধু এটা বা মানে কিবা মোৰ গাত চোলা কাপোৰ বা নথকা নিচিনাই ফিল এটা হয়। আৰু মোৰ এতিয়া বৰ্তমান এনেকুৱা হৈছে মানে মোৰ যদি টয়লেটো যাওঁ মানে মোবাইলটো যদি মোৰ লগত নাথাকে মানে কিবা মানে টয়লেট কৰিবলৈ যাবলৈও মন নাযায় মানে মোবাইলটো যদিহে পকেটত থাকে বা ৰিল এটা স্ক্ৰল কৰিব পাৰোঁ বা কিবা এটা কৰিব পাৰোঁ ত' তেতিয়াহে মানে মনটো শান্তি লাগে মানে যদি মানে টয়লেটত গ'লেও মই মোবাইলটো থাকিবই লাগিব মানে এনেকুৱা নহয় যে মোবাইলটো বোলে বাহিৰত আছে মই টয়লেট কৰিব গৈছোঁ নহ'ব। মানে মোবাইলটো এনেকুৱা এটা এডিকচন টাইপ এটা মানে মানুহৰ হৈ গৈছে বা মানুহৰ হোৱা নাই বাৰু মোৰে হৈছে আৰু বেলেগৰ কাৰ হৈছে গম নাপাওঁ বাৰু আপোনালোকৰ যদি হৈছে আপোনালোকেও ক'ব। যে মোৰ এনেকুৱা হৈ গৈছে মানে মোবাইলটো এনেকুৱা এডিকচন হৈ গৈছে মোবাইলটো বেলেগ কিবা থাকিলে থাকক নাথাকক সেইটো কোনো মেটাৰ নকৰে বাট মোৰ মোবাইলটো লাগিবই মানে যদি মই টয়লেটো গৈছোঁ না মোবাইলটো পকেটত থাকিলেহে মানে টয়লেট কৰি ফিলটো মানে সেই এটা এমেজিং ফিল এটা লাগে মানে চ' সেইটো কাৰণে মানে মোৰ এতিয়া মোবাইল মানে এনেকুৱা এটা এডিক্টেড কি ক'ম আৰু মানে ভাষা নাই মানে যদি আপোনাৰ হৈছে আপুনি মোক ইয়াত কমেণ্ট কৰি ক'ব দেই।